ঔটেঙা আৰু গাহৰি মাংস এটা স্পেচিয়েল ৰেচিপি শ্বেয়াৰ কৰি আছোঁ। ভাবিলেই জিভাত পানী আহি যোৱা ৰেচিপি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। তাৰ আগতে এটা স্পেচিয়েল মছলা বনাই লওঁ ইয়াৰ কাৰণে মই এইখিনি গোটা গৰম মছলা লৈছোঁ। আপোনালোকে দেখা পাইছেই। প্ৰথমতে অলপমান শুকানকৈ অলপমান ভাজি ল'ম। ভাজি লৈ মিক্সিত দি দিম। পাউডাৰ বনাই লওঁ আৰু এইটোৱে খুব সোৱাদ কৰিব, মানে স্পেচিয়েল মছলা বুলি ক'ব পাৰি এইটো। শুকান জলকীয়া, জিৰা, জালুক, ধনিয়া, গোটা ধনিয়া আৰু ডালচেনি। স্ক্ৰীণত লিখি দিছোঁ, আপোনালোকে পজ কৰি চাই ল'ব পাৰিব। ইয়াৰ কাৰণে ঔটেঙা এটা লৈছোঁ, কেঁচা আৰু বৰ পকা নহয় আৰু এইটো ধুনীয়াকৈ কাটি পেলাই সৰু সৰু পিচ কৰি ৰাখি থৈ দিছোঁ। আৰু মই মাংস ল'লোঁ আধা কিলো। এতিয়া বইল কৰিব দিম। মিডিয়াম চাইজ পিচ কৰি লৈছোঁ, বৰ বেছি ডাঙৰ পিচ লোৱা নাই। এতিয়া মোটামুটি 10 মিনিটমান ভালদৰে সিজিব দিম নিমখৰ সৈতে। অলপমান নিমখ দি দিছোঁ। এনেকৈ 10 মিনিট সিজাম। মোটামুটি পানী শুহি গৈছে, এতিয়া উঠাই দিম। এনেকৈ উঠাই ল'ম। উঠাই লোৱাৰ পাছত অলপমান ঠাণ্ডা পানীত ধুই ল'ম মাংসখিনি। গাহৰি মাংস মই নিয়ৰ ভঙা অংশ লৈছোঁ, যোনটো পেটৰ অলপ ওপৰৰ অংশ আৰু। কেৰাহী গৰম হৈ গ'ল, মাংসখিনি সুদাকৈ দি দিছোঁ তেল নোহোৱাকৈ। অলপমান এনেকৈ ভাজিম, মানে অলপ ৰঙচুৱা হোৱালৈ আৰু। নিমখখিনিও দি দিছোঁ এতিয়াই। বঢ়িয়াকৈ ভাজিব লাগিব এতিয়া। অলপমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম। মোটামুটি তেলো ওলাই যাব তেতিয়ালৈ। অলপ বেছি চৰ্বি থকা নাই আৰু এইটো মাংসটো। চৰ্বি মিক্স আছে মাংস লগত, বেছি চৰ্বি নাই, গতিকে বেছি তেল নোলায় চাগে। যিমানখিনি ওলাব আৰু। এতিয়া দি দিম পিঁয়াজ। ভাজা হৈছে আৰু মোটামুটি ভাজা, গতিকে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ মোটামুটি 4টামান মই সৰু সৰুকৈ এনেকৈ কাটি, এতিয়া আদা নহৰু দি দিছোঁ লগতে। বঢ়িয়াকৈ ভাজিম। এতিয়া ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাৰ ভিতৰত যোনখিনি ভিতৰৰ অংশ আৰু একেবাৰে বিজলুৱাখিনি নহয়, বিজলুৱাখিনি পেলাই ভিতৰৰ অংশ সৰু সৰুকৈ কাটি দিছোঁ। আৰু এই স্পেচিয়েল মছলাটো দিছোঁ। তাৰ আগতে দিছিলোঁ অলপমান জালুকৰ গুড়ি আৰু হালধি গুড়ি দিছোঁ। এতিয়া মিক্স কৰি ভাজিব লাগিব। আজি মাংসখিনিত বৰ ধুনীয়া মাংস, তাৰমানে বেছি চৰ্বি নাই। মানে মাংস যিমান চৰ্বিও সিমানেই, আৰু বৰ ডাঙৰো নহয় গাহৰিটো। পানী দি দিছোঁ আধা গিলাচ। তাৰপাছত শুহিব লাগিব পানীখিনি। ঢাকন দি দিছোঁ। মাংসটো যিহেতু বইল কৰাই আছিলে, সিজিয়ে গৈছে। কেঁচা জলকীয়া 4টা দি দিছোঁ। অলপমান জ্বলা হ'লে ভাল লাগিব। ধনিয়া পাত দি দিলে হৈ গ'ল আৰু। এতিয়া অলপমান এনেকৈ ভাজি দিম। মোটামুটি হৈছেই আৰু, যিহেতু মাংস সিজিয়ে আছিলে, বইল কৰা মাংস যিহেতু, হৈ গ'ল আৰু। এইয়া একদম কষ্ট কম, একেবাৰে খাই খুব সোৱাদ লাগে। ঔটেঙাৰ যোনটো সোৱাদটো আহি যায়তো। গাহৰি মাংসই এটা মাংস আৰু যোনটো খুব সহজে বনাব পাৰি। যিকোনো প্ৰকাৰে বনাই দিলে সোৱাদটো হ'বই আৰু, খালি অলপমান আৰু চাব লাগে আৰু। গতিকে এয়া হৈছে গাহৰি মাংস ঔটেঙাৰ লগত। ভিডিঅ'টো চাই যদি ভাল পাইছে, প্লিজ লাইক আৰু এটা কমেণ্ট কৰিব। আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আকৌ লগ পাম। টেক কেয়াৰ, বাই বাই।